জীৱন নিৰোগী আৰু দীৰ্ঘায়ু হৈ থাকিবলৈ দৈনিক আধা ঘণ্টা যোগাসন কৰোঁ আহক। ময়ূৰাসন। হজম শক্তি বৃদ্ধি কৰি পেটৰ সমস্ত ৰোগ নাশ কৰিবলৈ ময়ূৰাসন কৰক। শিলগুটি হজম হৈ যাব। সাপৰ বিল খালেও হজম হৈ যাব। শীৰ্ষাসন, আসনৰ ৰজা। সমস্ত ৰোগৰ পৰা মুক্তি পাবলৈ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ যৌৱনকাল দীঘলীয়া কৰিবলৈ নিয়মিতভাৱে এই আসন কৰক। আসনটো আকৌ এবাৰ চাওক। সম্পূৰ্ণ নিয়ম নজনাকৈ আসন নকৰিব। সম্পূৰ্ণ নিয়ম জানিহে আসন কৰিব। শেষত 10 মিনিট শৱাসন কৰিব। অৰ্থাৎ মনলৈ কোনো চিন্তা ভাৱনা নানি চিত হৈ শুই দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টাডি বোৰ্ড, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট।